তো এতিয়া ঘৰত আহি এইটো লৈ ললো মানে তো ইফালে আমাৰ বক্স বাজিব গুৰগাঁও দিল্লী Hey guys, welcome to Sumam Vlogs. তো আজি হৈছে উৰুকা আৰু বৰ্তমান মই আমাৰ পথাৰত মানে এটা ভিডিঅ' এডিট কৰিব লগা আছিল তো তাকে ভিডিঅ'টো এডিট কৰা হ'ল আৰু এতিয়া আমাৰ ভেলাঘৰটো বনাম মানে আমাৰ য'ত ভেলাঘৰটো বনাইছিলো তো তাত গৈ এতিয়া আমাৰ ৰাতি যি উৰুকাৰ খানা হ'ব তাকে অলপমান আয়োজন কৰোঁগৈ আৰু আপোনালোকক দেখাওঁ চাই থাকক ভিডিঅ'টো তো এতিয়া আৰু ভেলাঘৰ বনোৱা ঠাইখিনি আহি পালোঁ কিন্তু আপোনালোক আমাৰ ভেলাঘৰটো দেখোৱাৰ আগতে আপোনালোকক আৰু এটা বস্তু দেখাওঁ এইটো চাওক এইটো এটা হৈছে সৰু ভেলাপুজি তো আমাৰ ভেলাঘৰটোৰ কাষতে এটা ভেলাপুজি এটা বনাইছে সৰুকৈ কোনো গোটাই বনোৱা হোৱা নাই আৰু অলপ বনাব আছে তো এইফালে আমাৰ কলচিন আনি থোৱা আছে তো এইখিনি লগাই থ'লে হ'ব আৰু পটককৈ হৈ যাব বেছি কাম নাই আৰু এতিয়া বোলো আপোনালোকৰ আমাৰ ভেলাঘৰটো দেখাওঁ তো এইটো হৈছে আমাৰ ভেলাঘৰটো বাহিৰৰ পৰা ভেলাঘৰটো এনেকুৱা ধৰণৰ দেখি ঘৰটো ওপৰ ফালে অকণমান চাদ দিয়াৰ দৰে বনাই দিছোঁ আৰু তলফালে এইটো ইয়াত এইখিনি অকণমান বাৰাণ্ডাৰ দৰে বনাই দিছোঁ এতিয়া বোলো আপোনালোক ভিতৰৰ পৰা দেখাওঁ ভিতৰত মানে বেছি বেলেগ নাই এনেকৈ দেখি অলপমান মানে একদম ভিতৰৰ ফালে মানে এটা ৰুমৰ আৰু চাদ দিয়া নহয় ভিতৰৰ পৰা কিন্তু বাহিৰৰ পৰা আমাৰ ঘৰটো চাদ দিয়াৰ দৰে দেখা পায় ইফালে ওপৰত এটা আৰু তলত এটা মানে বাহিৰৰ পৰা বেলেগ আৰু ভিতৰৰ পৰা বেলেগ দেখা পায় তো ইয়াত বাৰু এতিয়া বিশেষ দেখাব নাই তো আপোনাক ডাইৰেক্ট ৰাতি দেখাম মানে কি হয় তো ৰাতি খানা আপোনাৰ তো ডাইৰেক্ট আপোনাক ৰাতি দেখাম আৰু অলপ আগতে মানে ইয়াতে মানে বেডমিণ্টন চলি আছিল এইফালে এখন নেট লগাই দিছে আজি মানে আগৰ পৰা নিছে আজি লগাই দিছে আৰু এই বেডমিণ্টন চলি আছিল তো এইফালে চব বেডমিণ্টন খেলা চলি এইবোৰ তো এতিয়া যাওঁ ঘৰত তো ঘৰত যাবৰ কাৰণে মাতিছে মানে ফোন কৰি এতিয়া ঘৰত যাওঁ আৰু এইফালে আকৌ বেডমিণ্টন আৰম্ভ তো এতিয়া ঘৰত আহি লতা খেলৰ বহিটো লৈ ল'লোঁ মানে এই তাত মানে যে লতা খেলখন হ'ব তো তাৰ কাৰণে ঘৰত আহি বহিটো লৈ ল'লোঁ আৰু এইফালে ইয়াত আহি পোৱা মানে প্ৰায় আধা খেল শেষেই হৈছে আৰু এইকেইটা যে খেলৰ পুৰস্কাৰ কেইটা এই হাৰুটা নিব পাৰিলে বঢ়িয়া হ'ল তো এতিয়া খেলা ফিনিছ কিন্তু এটাও নাপালোঁ তো বেলেগ কথা আৰু এতিয়া বক্স আনিবৰ কাৰণে বক্সটো আনিব যাম কিন্তু এটা কথা হ'ল যে আমাৰ বাইকখনে নাই বাইকখন অকল লৈ গ'ল তো এতিয়া বক্সটো আনিব যাব নোৱাৰিম তো আপোনাক ডাইৰেক্ট অনাৰ পিছত দে A few moments later. তো ইফালে আমাৰ বক্স বাজিব আৰু মানে অলপমান চাব অভিযান চলি আছে কেৱল আৰু ইফালে মানে চৌকা আনি থোৱা আছে তো ইফালে এতিয়া খৰি যোগাৰ কৰি আছে আৰু এইখিনিতে আপোনাক এটা বস্তু দেখাই দিওঁ মানে আমাৰ ভেলাঘৰটোৰ ভিতৰত মানে ইয়াতে উৰিয়াকৈ খেঁচা আনি থৈ দিছে কাৰণ এই খেৰখিনি অনা নাই মানে ইয়াত মানে তলত আজি গোটাই খেৰ মাৰি দিব মানে খানা চানা খাই সকলোৱে মানে ইয়াতে থাকিব যে খানা চানা খাই পেলাই তো সেইকাৰণে ইয়াত খেৰখিনি আনি থৈ দিছে ইয়াতে পানী দিব এতিয়া তাত বঢ়িয়াকৈ চৌকা দোকানে চব ৰেডি কৰি থৈ আহিলোঁ তো এতিয়াতো আমাৰ খানাৰ কাৰণে বজাৰটো কৰিব তো এতিয়া এই দোকানখনতে আহিলোঁ বজাৰৰ কাৰণে মই এতিয়া আলু পিঁয়াজটো ভৰাই লৈ ইয়াৰ পৰা তো এতিয়া বজাৰ কৰা হৈ গ'ল তো চব পিছফালে লৈ গৈছোঁ বজাৰ এতিয়া বাকী যোগাৰ ঘৰতে কৰোঁ তো এতিয়া খানা বজাৰ থৈ দিলোঁ আৰু ইফালে এতিয়া আমাৰ মানে বেডমিণ্টন খেলা চলি আছে 2,000 years later. গাইছ এতিয়া হ'ল ৰাতি তো ইফালে লাইট এটা লগাই দিলোঁ ইফালে ঘৰটো কাষতে তো ইয়াতে মানে যে চৌকাৰো খানা আছে মানে ইয়াতে খানাটো বনোৱা হ'ব তো সেইকাৰণে ইয়াৰ কাষতে লাইট লগাই দিছোঁ আৰু ইফালে বক্স বজাইছিলোঁ এতিয়া মানে বন্ধ কৰিছে আমাদেৰকে বজাব আৰু ইফালে বক্সটো চলি গ'ল আৰু ইফালে বৰ্তমান এতিয়া বেডমিণ্টন চলি আছে তো এতিয়া আকৌ লাইট লৈ আহিলে ভেলাঘৰৰ কাৰণে মানে এই লাইটটো যাতে ভেলাঘৰটো ডাইৰেক্ট বহুতো পৰে ইয়াৰে তো সেইকাৰণে এই লাইটটো লৈ আহিলে এতিয়া এইটো লাইটটো আকৌ বঢ়িয়াকৈ জ্বলি গ'ল তো এইফালে সন্মুখত তো এতিয়া খেলা ধূলা ডেন্স সকলো হৈ গ'ল তো এতিয়া আমাৰ হ'ব খানাৰ যোগাৰ আৰু এইফালে আমাৰ খানা যোগাৰ কৰি থকা হৈছে তো এতিয়া চব যে সেই ভেলাঘৰটোত সোমাই আছে কেৱল মই আৰু আমি এতিয়া লগ লৈ মানে এইবোৰ কাটি আছোঁ বৰ্তমান তো মই পিঁয়াজ কাটি আছোঁ আৰু এই নৰচেৰাই আছে আৰু এতিয়া আমাৰ ইফালে মাংস বনাই আছে মানে মাংস বনোৱা আৰম্ভ কৰি দিছে এতিয়া এইখিনিত প্ৰায় 5 কিলো মাংস আছে মানুহ হৈছে আমাৰ ইমানখিনি এতিয়া আমাৰ খানা চানা বনোৱা হৈ গ'ল এইফালে চাওঁ মানে মাংসটো বনোৱা হৈ গ'ল তো এইফালে এতিয়া ডেন্স চলি আছে বৰ্তমান তো গাইজ আপোনালোকে এতিয়া বস্তু এটা দেখাওঁ তো চাব নেকি তো এইফালে চাওক তো এতিয়া আমাৰ খানা চানা খোৱা হৈ গ'ল আপোনালোকৰ ভিডিঅ' বনাই দেখা নাথাকিলোঁ আৰু এতিয়া খানা চানা খাই সকলোৱে ইয়াত মানে এতিয়া বেডমিণ্টন খেলি আছে ইফালে আৰু কেইজনমান আহি গ'ল নাচিবৰ কাৰণে তো এতিয়া হ'ল আমাৰ আধৰুৱা হৈ থকা পুজিটো বনাওঁ পুজিটোৰ প্ৰায়ভাগ কাম আগৰ পৰা শেষ হৈ হৈছে ইয়াত কলচুৰি আনি থোৱা আছে য'ত যিখিনি মানে খালী হৈ আছে সেইখিনি কলচুৰি লগালি হ'ল তো এতিয়া ভেলা পুজি বনোৱা কেঞ্চেল চব এতিয়া সোমাব লাগে অলপ মৰ্ণিং গাইজ ৰাতি মানে আমাৰ এই ভেলাঘৰটোতে সোমাই থাকিলোঁ
বাকী চব ওলাই গ'ল উঠি আৰু এতিয়াও এজন সোমাই আছে ইয়াতে তো এতিয়া এইটো উঠি যাব আৰু এতিয়া বাহিৰত দেখা পাব চাই থাকক এইফালে চাওক এইফালে আমাৰ ভেলা বস্তু বনোৱা আৰম্ভ কৰিছে তো এতিয়া আমাৰ ভেলা ঘৰটো ৰেডি হৈ গ'ল এতিয়া জ্বলাব লাগে আৰু ইয়াতে আজি ভক্তি গান কৰোঁ এই ভেলা বস্তুটো জ্বলোৱা ভিডিঅ'টো মোৰ মিনিট লগত দেখা হ'ব তো যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব লগ পাম নতুন লগতে বাই